Hey guys, welcome to my YouTube channel. আজি গধূলি কাক কেনেকৈ কিহেৰে চাহ দিলোঁ চাই থাকক ভিডিঅ'টো শেষলৈকে। চাহটো মই এনেকৈ বনাই দিলোঁ কাৰণ মা খায় লাল চাহ আৰু দেউতা খায় গাখীৰ দিয়া চাহ। লাল চাহখিনি মই কাঢ়ি লৈ পিছত চাহপাত অকণ বেছি কৰি দি গাখীৰ দি এনেকৈ গাখীৰ দিয়া চাহ বনি কিনে দেউতাক দি দিওঁ। মা আৰু দেউতাকে বিস্কুটেৰে চাহ দিছোঁ আৰু মই খাব লৈছোঁ দৈ চিৰা। চাওকচোন দৈখিনি ঢালি দিওঁতে মোৰ কেনেকৈ ভাগৰি পৰিল। এখন হাতেৰে মোবাইল লৈ আৰু এখন হাতেৰে মই দৈখিনি বাকি আছিলোঁ, তাৰপৰা দৈখিনি পৰি গৈছে। চাওক না। নিচানে কৈ আছিল যে তাক আলু ভুজিয়া বনাই দিব লাগে। মই এয়া আলু ভুজিয়া বনাই আছোঁ আৰু তাক দিবলৈ। গধূলি ভাইজানহঁতে ডিলাৰৰ পৰা আহিব, সেইবাবে অকণমান আলু চপ বনাই দি দিলোঁ ঘৰতে। আলু কম আছিল, সেইবাবে মই দিনৰ ভাতেৰে মিক্স কৰি আলু দুটা দি তেনেকৈ মই আলু চপ বনাই দি দিছোঁ। কেনেকুৱা সহজ পদ্ধতিৰে চাওকচোন। ভাতখিনিও পেলনি নগ'ল আৰু আলু চপ হৈ গ'ল। আলু চপ বনাই বেচন অলপ ৰৈ গৈছিল, সেইখিনিত মই পিঁয়াজ সৰহকৈ দি পিঁয়াজি বনাই দি দিলোঁ। চাওক না, বেচনখিনিও পেলাই দিব লগা নহ'ল। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।